Hey guys, স্বাগতম জনাইছো এটা নতুন ব্লগ হলে। তো আজি আমি যাম নলবাৰীলৈ ৰাস চাব। আগতে মই ওলাই লওঁ। এটাৰ ওপৰত এটা মানুহ জাপি আমি এখন গাড়ীত 10জন মানুহ ওলালো ৰাস চাবলৈ। এজনকৈ মানুহ গাড়ীত উঠাই আমি যাত্ৰা আৰম্ভ কৰিলো। ধমধমাত আকৌ গাড়ীৰ পৰা নামি এখন বেলেগ গাড়ীত উঠিলো। আধা ঘণ্টামান পিছত আমি ৰাস আহি পালো। আহি দেখিলো এইবোৰ মূৰ্তি। তাৰ পিছত বহু দূৰ খোজকাঢ়ি গৈ থাকোতে দেখিলো এখন ডাঙৰ গেট য'ত লাইটেৰে জুবিনদাৰ প্ৰতিচ্ছবি অঁকা হৈছে। তাৰ পিছত এনেকৈ দুখন তিনিখন গেট পাৰ কৰি আমি দোকানবোৰ চাই ৰাসৰ ভিতৰলৈ সোমাই গ'লো। এতিয়া আমি আছো ব্ৰিজৰ ওপৰত আৰু তলফালে ৰেল গাড়ী যাই আছে। খোজকাঢ়ি আহিলো দেউতাৰ ওচৰলৈ। দেউতাৰ হাতৰ পৰা পইচা লৈ আকৌ ৰাস চাবলৈ গলো। এইবাৰ আমি আহিলো হৰি মন্দিৰৰ ফালে, মানে এইবোৰ মূৰ্তি চাবলৈ। মূৰ্তিবোৰ চাই বহু ভাল লাগে। তাৰ পিছত এই অদ্ভুত বস্তুটো দেখিলো, মানে এইটো হাতীয়ে নে গণেশ প্ৰভুৱে ধৰিবই পৰা নাই। তাৰ পিছত আমি চাবলৈ আহিলো মেইন বস্তুটো মানে এইবাৰ সকলোৰে মুখে চৰ্চিত জুবিনদাৰ মূৰ্তিটো। ইয়াত কেৱল জুবিনদাকে নহয়, বাঁহীবাদক দীপক শৰ্মা আৰু নাগাৰা নামৰ পিতামহ ৰামচৰণ ভৰালীকো দেখিলো। তাৰ পিছত আমি এনেকৈ ঘূৰি চাবলৈ আহিলো আইফিল টাৱাৰ। তাৰ পিছত এইফালে আকৌ দেখিলো জুবিনদাৰ বহু কেইখন ফটো, মানে এই ফটো উঠিবৰ বাবে থৈ দিছে। তাৰ পিছত এইফালে আকৌ সজাই থবৰ বাবে বহু বাঁহ বেতৰ সামগ্ৰী থৈ দিছে। এইখন আকৌ বাঁহ বেতৰে চাইকেল, লোহাৰ চাইকেল দেখিছিলো, আজি প্ৰথমবাৰ বাঁহ বেতৰ চাইকেল দেখিলো। তাৰ পিছত আমি আহিলো ভেলু এণ্ড ভেৰাইটি, মানে ভি2 মাৰ্কেটলৈ। ইয়াত আহি বহু বস্তুৱে চালো বুলি এইকাৰণে কৈছো, কাৰণ একো কিনা নাই। বহুত ঘূৰিলো। এতিয়া আমি আহিলো পেট পূজা কৰিবলৈ, মানে আহিয়ে চাওমিন এক প্লেট খালো। তাৰ পিছত আকৌ আহিলো ঘুগুনি খাবলৈ। খোৱা বোৱা হোৱাৰ পিছত এতিয়া আকৌ আহিলো চকৰি চাবলৈ, মানে এইটোতো একোৱে নহয়, এইটো চাওক। এইটোৰ এবাৰ চিট বেল্ট খোলা খালে আৰু একো নালাগে। বাইদেৱে পিছে এইটোতহে উঠিছে, লাগি গলো। এইবাৰ আমি আহিছো বাঁহ বেতৰ সামগ্ৰী চাবলৈ। এইবোৰ হৈছে অসমৰ সম্পদ, যেনে শিঙীয়া গড়, ধনেশ পক্ষী আৰু কিবা। এই সকলোবোৰ চোৱা হোৱাৰ পিছত আমি ঘৰলৈ যাত্ৰা কৰিলো, মানে গাড়ীত উঠিলো। ধমধমা পাই আকৌ বেলেগ গাড়ীত উঠিলো। এতিয়া ৰাতি 2টা বাজিবৰ হ'ল আৰু এইফালে এইজনে কি চিঞৰিছে শুনক। ঘৰত আহি মই ভাত খালো আৰু ভাত খাই শুই থাকিলো। তো আকৌ লগ পাম নেক্সট ভিডিঅ'ত।